যেতিয়াই পৰীক্ষাৰ ৰিজাল্ট দিয়ে মেট্ৰিক পৰীক্ষাই হওক বা হায়াৰ ছেকেণ্ডাৰীয়ে হওক বা APHCয়ে হওক কিছুদিন আগতে APHC পৰীক্ষাৰ ৰিজাল্ট দিলে আৰু ৰিজাল্ট দিয়াৰ পিছত আমাৰ মনলৈ এনেকুৱা এটা ভাৱ আহে যে কোনোবাই যদি আমাক ক'লেহেঁতেন যে এই APHC পৰীক্ষাৰ টপাৰসকলে কেনেকৈ পঢ়িলে আৰু APHC টপ কৰিলে নাইবা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছতো একেটা কথাই আমাৰ মনলৈ আহে যে কোনোবাই যদি আমাক এই গোপন ট্ৰিক্স কেইটা কি টিপছ আৰু ট্ৰিক্স আছে যে এওঁলোকে যিকেইটা ফ'ল' কৰি পৰীক্ষাত টপাৰ হৈ গ'ল আৰু বিভিন্ন টিভি আৰু নিউজৰ ইণ্টাৰভিউত তেওঁলোকে বহু সময়ত বহুতো তথ্য আমালৈ দাঙি ধৰে যদিও আমাৰ মনত তথাপিও এটা খুদুৱনি থাকি যায় যে এওঁলোকে যেন আমাক সঁচা কথাটো কোৱা নাই আৰু এইবিলাক কথা যদি আপোনালোকে জানিব বিচাৰিছে তেনেহ'লে দৰ্শকসকল মই আপোনাক কওঁ যে আপোনালোকে আজি সঠিক ঠাইত টিউন কৰিছে আপোনালোকে চাই আছে জব ইন আছাম আৰু মই আছোঁ আপোনালোকৰ লগত বংকিম চন্দ্ৰ বৰ্মন আৰু আজি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যে কি পাঁচটা নিয়ম আছে কি পাঁচটা টিপছ আৰু ট্ৰিক্স আছে যিকেইটা ফ'ল' কৰিলে আপুনিও যিকোনো পৰীক্ষা লাগিলে সেয়া মেট্ৰিক পৰীক্ষাই হওক বা হায়াৰ ছেকেণ্ডাৰী হওক যিকোনো কম্পিটিটিভ এক্সামে হওক আপোনালোকে নিশ্চয় টপ হ'বলৈ সক্ষম হ'ব তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো প্ৰথম কথা ইয়াৰ যিটো প্ৰথম নিয়ম সেইটো হ'ল সেল্ফ কনফিডেন্স অৰ্থাৎ আত্মবিশ্বাস হয় আত্মবিশ্বাস আপুনি যদিহে আত্মবিশ্বাসী হয় তেনেহ'লে আপুনি পৰীক্ষাত নিশ্চয় টপ কৰিবলৈ সক্ষম হ'ব আপোনালোকে লক্ষ্য কৰিব যে যিবিলাক ভাল ষ্টুডেণ্ট আছে তেওঁলোক যথেষ্ট আত্মবিশ্বাসী যেতিয়া ক্লাছত ছাৰে নতুন কিবা এটা বিষয়ৰ ওপৰত পঢ়াই থাকে আৰু যিদিনা প্ৰথম পঢ়ায় তেতিয়া চাব যিবিলাক বেয়া ষ্টুডেণ্ট আছে তেওঁলোকৰ মনত সদায় এটা ভয় ভাৱ থাকে যে এইটোতো মই বুজিয়ে নাপাম নেকি কিন্তু যিবিলাক টপাৰ অৰ্থাৎ ভাল ষ্টুডেণ্ট আছে তেওঁলোকে দেখিব যে তেওঁলোকে সদায় নিজৰ ওপৰত আত্মবিশ্বাস থাকে যে তেওঁলোকে গম পায় যে এইটো বস্তু মই বুজি পাম আৰু এনেকুৱা এটা আত্মবিশ্বাস থাকে আৰু ইয়াৰ ফলত এওঁলোকে পৰীক্ষাত টপ কৰিবলৈ সক্ষম হয় দ্বিতীয় যিটো পইণ্ট 2 নম্বৰ সেইটো হ'ল ছেট ইয়ৰ এইম অৰ গ'ল নিজৰ লক্ষ্য বা উদ্দেশ্য নিৰ্ণয় কৰক আপুনি কি হ'ব বিচাৰিছে আপোনালোকৰ মাজৰ বহুতেই হয়তো জানে যে ব্যক্তিগতভাৱে মই এখন বিদ্যালয়ত কাম কৰোঁ আৰু আজি মই আমাৰ ষ্টুডেণ্টসকলৰ সুধিছিলোঁ যে তুমি ডাঙৰ হৈ কি হ'বা ইয়াৰ উত্তৰত যিবিলাক টপাৰ অৰ্থাৎ ভাল ষ্টুডেণ্ট আছিলে তেওঁলোকে নিজৰ লক্ষ্য মোক জনালে কিন্তু যিবিলাক অলপ দুৰ্বল ষ্টুডেণ্ট আছিলে সেই ষ্টুডেণ্টবিলাকে ক'লে যে একো নকৰিম তেওঁলোক নিজেই নাজানে যে ডাঙৰ হৈ কি হ'ব ঠিক আছে গতিকে আপোনালোকে নিজৰ লক্ষ্য আপোনালোকে নিৰ্ণয় কৰি লওক স্থিৰ কৰি লওক যে আপুনি ডাঙৰ হৈ কি হ'ব আৰু আপোনালোকে সেই হিচাপত পঢ়া শুনা কৰক আমি আশা কৰিছোঁ আপোনালোকে নিশ্চয় পৰীক্ষাত টপ কৰিবলৈ সক্ষম হ'ব 3 নম্বৰ যিটো পইণ্ট সেইটো হ'ল কনসিষ্টেন্সি অৰ্থাৎ নিয়মানুৱৰ্তিতা আপুনি যিকোনো কামত ৰেগুলাৰ হ'ব লাগিব আমাৰ মাজৰ বহুতৰে দেখা যায় যে আজি তো খেল চাই লওঁ কালি পঢ়িম এই কালি পঢ়িম পৰহি পঢ়িম এই দুৰ্গা পূজা হৈ গ'ল দুৰ্গা পূজাৰ পিছত পঢ়িম এনেকুৱা কৰিলে কি হ'ব আপোনাৰ পঢ়াৰ বোজাটো বাঢ়ি যাব আৰু আপুনি এটা সময়ত পৰীক্ষা আপোনাৰ সন্মুখত আহি পাব কিন্তু আপোনাৰ কোৰ্স সম্পূৰ্ণ নহ'ব আপুনি এনেকুৱা কেতিয়াও নকৰিব আপোনাৰ হাতত 2 ঘণ্টা সময় আছে আপুনি এই 2 ঘণ্টা সময়ে যিকেইটা আপোনাৰ টপিক আছে যিকেইটা আপোনাৰ সাবজেক্ট আছে গোটেইখিনিয়ে পঢ়ক এনে নহয় যে আপোনাৰ হাতত মাত্ৰ 2 ঘণ্টা আছে গতিকে আজি দুটা সাবজেক্টহে পঢ়িম বাকি কেইটা কালি পঢ়িম এনেকুৱা আপুনি কেতিয়াও নকৰিব আপোনাৰ হাতত 2 ঘণ্টা আছে যদি সেই 2 ঘণ্টাকে আপুনি যদি আপোনাৰ 4টা সাবজেক্ট আছে আপুনি আধা ঘণ্টাকৈ ভাগ কৰি লওক আৰু এনেকৈ আপুনি পঢ়ি যাওক ইয়াৰ পিছত আমাৰ যেটো 4 নম্বৰ পইণ্ট হেতু হল আৰ্ট অফ লিসনিং অৰ্থাৎ শুনাৰ যেটো কৌশল আপোনালোকে জানে যে যিকোনো কথা যদি আমি শুনো আমাৰ শুনা কথাবোৰ আমাৰ বেছি মনত ৰয় আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে এইটো লক্ষ্য কৰিব যে তেওঁলোকে জোৰে পঢ়ে আৰু তেওঁলোকৰ বেছিকৈ মনত থাকে কিন্তু আমি এতিয়া ডাঙৰ হৈতো আৰু জোৰে পঢ়িব নোৱাৰো আমি কেনেকৈ মনোযোগেৰে শুনিব লাগে যেতিয়া ক্লাছত ছাৰসকলে বুজাই থাকে তেতিয়া আপোনালোকে মনোযোগেৰে শুনিব মনোযোগেৰে শুনিলে আপুনি যেতিয়া পাঠখিনি পঢ়িব আপোনালোকৰ মনত অতি সহজে মনত ৰব আৰু বুজাটো সহায় হ'ব 5 নম্বৰ যেটো পইণ্ট হেতু হল
ৱৰ্ক আউট ইয়ৰ অ'ন ৱে অৰ্থাৎ নিজৰ মতে পঢ়ক আজিকালি আপোনালোকে ইউটিউবত বহুতো ধৰণৰ ভিডিঅ' চায় যে কিছুমান ভিডিঅ'ত হয়তো ক'ব যে আপুনি ৰাতিপুৱা পঢ়ক কিছুমানে ক'ব ৰাতি পঢ়ক কিছুমানে ক'ব গোটেই ৰাতি পঢ়ক আপুনি এনেকুৱা কেতিয়াও নকৰিব বিজ্ঞানে কি কয় আমাৰ শৰীৰৰ উষ্ণতা মই ইয়াৰ আগৰ এটা ভিডিঅ'তো কৈছোঁ যে বিভিন্ন সময়ত আমাৰ শৰীৰৰ উষ্ণতা কম বেছি হৈ থাকে আৰু ইয়াৰ ফলত আমাৰ যিটো মনোযোগৰ লেভেল এইটো আপ ডাউন হৈ থাকে তো আপোনাৰ কেতিয়া পঢ়ি ভাল লাগে আপুনি তেতিয়া বেছিকৈ পঢ়ক আৰু যিবিলাক ছাবজেক্ট যিবিলাক বিষয় আপুনি টান পায় তেতিয়া আপুনি সেই বিষয়বোৰ পঢ়ক যেতিয়া আপোনাৰ পঢ়ি আটাইতকৈ বেছি ভাল লাগে আৰু দৰ্শকসকল আশা কৰিছোঁ এইকেইটা টিপ যদি আপোনালোকে ফ'ল' কৰে তেনেহ'লে যিকোনো এক্সাম লাগিলে সেয়া কম্পিটিটিভ এক্সামেই হওক বা হায়াৰ ছেকেণ্ডেৰী হওক মেট্ৰিক হওক আপোনালোকে এই পৰীক্ষাবোৰত টপ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ'ব আৰু দৰ্শকসকল এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে ভৱিষ্যতেও চাব বিচাৰিছে তেনেহ'লে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'ৰ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু ফ্ৰেণ্ডছসকলৰ লগত শ্বেয়াৰ কৰক ফেচবুক আৰু হোৱাটছআপত যাতে তেওঁলোকেও এই কথাবোৰ জানিব পাৰে বহুমূলীয়া সময়কণ দি আজি ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক জনাইছোঁ বহুত বহুত ধন্যবাদ আৰু মই বংকিম চন্দ্ৰ বৰ্মনে লৈছোঁ বিদায় লগ পাম আপোনাক ইয়াৰ পিছত আন এটি ভিডিঅ'ত নমস্কাৰ